নমস্কাৰ বন্ধুসকল, প্ৰথমতে সকলোলৈকে ফাগুৱাৰ শুভেচ্ছা জনালোঁ। আজি যিহেতু দৌল যাত্ৰা কৰা হয়, ময়ো মোৰ লগৰ বন্ধুকেইজনৰ লগত শিৱসাগৰৰ শ্ৰী শ্ৰী গৰখীয়া মন্দিৰলৈ আহিছোঁ। নিতাই পানীঢিং অঞ্চলৰ ককিলামাৰীত আছে এই মন্দিৰভাগ। আজি যিহেতু বতৰটো খুব বেয়া, বৰষুণো দি আছে, লগতে বিজুলীও মাৰি আছে অলপ অলপকৈ। তথাপিও আপুনি ইয়াত মানুহৰ ভিৰ, লগতে ৰাস্তাত গাড়ীৰ জাম দেখি আপোনালোকে ধৰিব পাৰিছে ইয়াত মানুহৰ ভক্তৰ বহুত ভিৰ হয়, কিয়নো ইয়াত আপুনি ভক্তিভাৱে যদি মনৰ পৰা চাকি জ্বলাই বা শৰাই আগবঢ়ায় তো আপোনাৰ মনৰ আশা পূৰণ হয় বুলি এটা বিশ্বাস আছে মানুহৰ মাজত। এইদৰে বিভিন্ন জেগাৰ পৰা ভক্তসকল আহি ইয়াত শ্ৰীকৃষ্ণৰ নাম লৈ নাম কীৰ্তন কৰি গোটেই ৰাতিটো ইয়াত থাকে, আৰু ইয়াত থাকিলে এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি হয়। ময়ো আহি ইয়াত এগছি চাকি আগবঢ়ালোঁ, লগতে আপোনালোকক মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ দেখাই দিছোঁ। মন্দিৰৰ কাষৰ পুখুৰীটোৰ পাৰত এখন বিৰাট ডাঙৰ মেলা বহে। মেলাখনত প্ৰায় সকলো ধৰণৰ বস্তু পোৱা যায়। চ' তাৰ কেইটামান ভিডিঅ' ক্লিপ আপোনালোকক দেখাই দিছোঁ। মানুহৰ ইমান ভিৰ হৈছিল যে ভিডিঅ'ই বনাব নোৱাৰিলোঁ, খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি গ'ল। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব, লাইক কমেণ্ট আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ শেষলৈকে চোৱাৰ বাবে।